हेलो गाइस আৰু আজি আমি পূজা চাবলৈ ওলাইছো আজি সপ্তমী দিনা হয় লগতে পূজা চাবলৈ যাম মানে আমাৰ ওচৰতে আৰু হাঁহচৰা হৈ যাম আপোনালোকক বাকিখিনি দেখাই যাম ক'ত কেনেকৈ কি চাও ঠিক আছে বলক আৰু মোৰ লগত মা ভন্টি খুৰা খুৰী আমি সকলো যাম আৰু আমি প্ৰথমেই গৈ হাঁহচৰা পূজা মণ্ডপত পাইছোকি আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে আৰু এই যে ধুনীয়াকৈ সজাইছে ইয়াৰ আৰু ব্যক্তিকেইজন কিন্তু আমাৰ দাদাহঁতে হয় দেই মানে আমাৰ বৰ্তাহঁতৰ দাদা ওচৰতে ঘৰ আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে ভাল লাগিছে তাৰ পাছতে এয়া ভিতৰলৈ সোমাই গৈছো ভিতৰত এয়া দেৱী মাক দৰ্শন কৰিলো তাৰ পাছতে চাকি দিছো চাকি দি আমি হাৱা লৈছো আৰু सर्वसिद्धिकैं परं विद्यार्थी लभते विद्यां धनार्थी लभते धन्यं पुत्रार्थी लभते তাৰপিছতে সেৱা কৰি আমি অলপ তাতে বহিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আমি অকণমান সময় তাতে ৰখিলোঁ তাৰ পাছতে তাৰ পৰা প্ৰসাদ দিছিলে সেয়া প্ৰসাদো খালোঁ অলপ সময় বাহিৰতে আমি গৈ ফটো উঠিলোঁ আৰু তাত যিহেতু খাবৰ বাবে ব্যৱস্থা কৰিছিলে আমি খাবলৈ গ'লোঁ এয়া পুৰি আৰু চব্জি দিছে আৰু ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছে দেখিয়ে ভাল লাগিছে তেওঁলোকৰ ব্যৱহাৰসমূহ আৰু পৰিৱেশটোও ভাল লাগিলে আপোনালোকে এনেকৈ ক'ত পূজা চাবলৈ গৈছে ক'বচোন আমাৰ ইয়াৰ পৰিৱেশসমূহ মই আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ' কৰিবলৈ লাজো লাগে তথাপিতো আৰু কৰি ৰাখিছোঁ স্মৃতি হিচাপে সাঁচি ৰাখিছোঁ আপোনালোকে সকলোকে চাই যাব মোৰ প্ৰথমটো এইটো ভিডিঅ' হ'ব লং ভিডিঅ' আৰু আপোনালোকে আশা কৰোঁ মৰম যাচিব তাৰ পাছতে আমি তিয়কত পূজা চাবলৈ যাম সেইখিনিও আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ঠিক আছে এয়া পুৰা খোৱাত লাগি গৈছোঁ বহুত ধুনীয়া বনাইছিলে কিন্তু দেই আৰু আছিলে আচাৰ মিঠাই কিন্তু আমি মানে অলপ দেৰি হ'ল যে খোৱা সেইকাৰণে সকলোখিনি নাপালোঁ আৰু তাৰ পাছতে এয়া আকৌ বাহিৰত আহিলোঁ অলপ সময় ফটো চটো উঠিলোঁ ইমান ধুনীয়া এটা মঞ্চত ফটো নুঠিম কেনেকৈ হ'ব নহয় জানো তাৰ পাছতে আমি আহি তিয়কৰ পূজা মণ্ডপ পালোহি তাত দুটা পূজা মণ্ডপ আছে আমি গৈয়ে এভাগত এয়া দেৱীৰ ওচৰত চাকি জ্বলালোঁ তাৰ পাছতে সেৱা কৰিলোঁ আৰু আপোনালোককো দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ চাই যাব দেই শেষলৈকে ভিডিঅ'টো लास्ट में आतरे पड़ा मारी पिता पर সেৱা কৰি হোৱাৰ পিছতে আমি অন্য এভাগ পূজা মণ্ডপৰ ওচৰলৈ আহি আছোঁ আৰু মানুহৰ ভিৰ দেখিছেনে যিমানেই মানে আন্ধাৰ হৈ আহিছে সিমানেই মানুহখিনি আহিছে আৰু যিহেতু বতৰটো মুকলি কৰি দিছে সকলোৱে ভালেই পাইছে আৰু প্ৰত্যেক বছৰে তিয়কত এনেদৰেই পূজা মণ্ডপত ইমানখিনিয়ে মানুহ হয় আৰু এইবাৰ পিছে অলপ বতৰটো বেয়া কাৰণে অলপ কমেই হৈছে আৰু তাৰ পাছতে এয়া আমি অন্য এভাগ পূজা মণ্ডপ পালোঁগৈ আৰু তাতে গৈ অলপ এয়া আঁতৰৰ পৰাই চালোঁ আৰু আঁতৰৰ পৰাই সেৱা কৰিলোঁ আৰু এয়া হৈছে বৰা বজাৰৰ দৃশ্য তিয়ক বুলিলে আৰু বৰা বজাৰ সকলোৱে চিনি পায় নহয় জানো যিসকল তিয়কৰ মানে হয় সেইসকলেতো চিনি পাবই আৰু এয়া বৰা বজাৰৰ দৃশ্য তাত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু এয়া হৈছে তিয়কৰ ওপৰৰ পৰা দৃশ্য মানুহ দেখিছেনে আৰু ভালো লাগিছে তাৰ পাছতে এয়া অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে বিভিন্ন নাচ গান আৰু সকলোখিনি উপভোগ কৰা নহ'ল বাৰু আমাৰ আপোনালোকক দেখাম বাৰু অলপ এইফালে আমি ভণ্টি আৰু মই কেমেৰা ল'বলৈ লাজ কৰোঁ তাইকে দিছোঁ আৰু তাৰ পাছতে আৰু পানী পুৰি নাখামনে কেনেকৈ হ'ব নহয় জানো
পানী পুৰি সোৱাদটো ল'মেই। এইফালে গৈ পানী পুৰি খোৱাত লাগি গ'লোঁ। এয়া হৈছে মনীষা ৰেষ্টুৰেণ্ট। আমি তালৈ বুলি ওলাই গ'লোঁ আৰু গৈয়ে দেখিছেনে একদম আমি ত্ৰিবেণীবাক লগ পাই গ'লোঁ। মই মানে চখ হৈ গৈছোঁ, কেমেৰাটো অনেই হৈ আছিলে, কিন্তু মানে যেতিয়াই ত্ৰিবেণীবাক দেখাইছোঁ কেমেৰাটো অফ কৰি পালোঁ। আৰু এয়া ত্ৰিবেণীবাক দেখি বহুতো শুভাকাংক্ষী আহিছে, ফটো উঠিছে, আৰু আমিও পাছ পৰি ৰোৱা নাই পিছে দেই। এয়া ত্ৰিবেণীবা আৰু বাক লগ পাই বহুত ভাল লাগিলে, আৰু এনেকুৱা লাগিলে যে আমি আগতেও লগ পাইছোঁ, আজিৰ চিনাকি নহয় যে, আৰু ভাল লাগিলে। এয়া কেইখনমান ফটো উঠিলোঁ। তাৰপাছতে আমি গ'লোঁ 99 ষ্ট'ৰ, আমাৰ তিয়কতে থকা, আৰু তাৰ পৰা অৱশ্যে তেনেকৈ বস্তু লোৱা নহ'ল, এনেই গ'লোঁ আৰু। কিন্তু মানুহৰ যিমান ভিৰ, গৰমতে ওলাই গুচি আহিলোঁ। এয়া সংবাদ মাধ্যমৰ নিউজ লাইভ আহিছিলে, আৰু তাৰপাছতে এয়া কণ কণ ল'ৰা ছোৱালীসকলে নৃত্য প্ৰদৰ্শন কৰিছে, তাৰো অলপমান উপভোগ কৰিলোঁ। আৰু মানুহ দেখিছেনে বাৰু চাৰিওফালে ইমান ভিৰ, মই কৈছোঁ নহয়। তাৰপাছতে আৰু ভোক লাগিলে আমাৰ, খাবলৈ বুলি আহিলোঁ, আৰু এইখন হৈছে কেফে, আৰু তাতে আমি আহিলোঁ। খুৰাহঁত বাৰু বাহিৰতে খালে বেলেগ ৰেষ্টুৰেণ্টত, আমি ইয়াতে আহি চাওমিন অৰ্ডাৰ দিলোঁ আৰু ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ। কিন্তু চাওমিনটো আহিলে বাৰু, ফ্ৰাইড ৰাইচটো অহা অলপ দেৰি হ'ল, আৰু এইফালে ৰখি আছে। আৰু এয়া ফাইনেলি আহি গ'ল ফ্ৰাইড ৰাইচ। আমি খাই বৈ ওলাই আহিলোঁ, আৰু এয়া দোকানবোৰত অলপমান বস্তু চালোঁ। পিছে দোকানত যিহে বস্তুৰ দাম নহয়, তেনেকৈ একো কিনাই নহ'ল, মাত্ৰ চালোঁ আৰু। কিন্তু বস্তুখিনি ভালেই লাগিছে বাৰু, কালেকশ্যনখিনি। কিমান দোকান আৰু চাব নহয় জানো, সকলো দোকানতে বেলেগ বেলেগ কালেকশ্যন। অৱশ্যে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, বহুত ধুনীয়া ধুনীয়া বস্তু আছে, সকলোখিনি খালি দেখুওৱাহে সম্ভৱ নহ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।